খাই আজি আহিছো হাউলিতে আহিছো আগৰ একদিনটো আহিলোৱে আৰু আজিও আহিলো মানুহ বহুত হৈ আছে বুলি শুনি আছিলো তাৰ কাৰণে আজি আহি গলো আৰু এই লগত বিশেষ নাই বেলেগ মানুহ এই অজয় আহিছে অজয়ৰ আৰু কি মানে একদম আরে ভাই খপাদারা বুলি বলাও আপি চাবি চাবি এখানে অলপ গুছিলো ঠান্ডা ঠান্ডা ঠান্ডাটো নমৰা দে একো নাই ভাই ঠান্ডা ধৰি আৰু উপায় নাই ইয়াৰ মানে অলপ সাংসাৰিক মানে কি কয় এইটো সাংসাৰিক প্ৰব্লেম না প্ৰব্লেম নাই কি কয় সমস্যা 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 ইয়াত চলি আছে কি ব্ৰেক আছে ভাল লাগে না সংঘং অৱস্থা এনে আর মাজত টেনশন নলবি একা নাই আৰু এইফালে পাৰ্কিং লিখা আছে বাইকত এই সেইফালে বাইকখন ৰাখি দিছো ইয়াত মানে প্ৰথমবাৰ টিকটটোত ইয়াত লিখি দিছিল 50 টকা তাৰ পিছত বলে ই মোৰ কিবা ভিডিঅ' চাই চিনি পায় তাৰ কাৰণে লিখি দিছে 20 টকা আহি আৰম্ভণি ৰাইট শাস্ত্ৰাই নেকি এইফালে হ'ল গেটখন মানে এইখন বহুত গেট আছে আমি এইফালেদি যাম এইফালেদি যাই এই ব্ৰিজৰ তলেদি সোমাই যাম এই মানুহৰ ভিৰ চাওক কেনে এটা ভিৰ হাউলিত মানে কি ৰাতি হয় মানে মানুহ বেছি হৈ থাকে ভিৰৰ মাজে মাজে যাই আছো আৰু অজয় আৰু মই মোবাইল চবাইল ভালকে চাবি লৈ যাব আৰু এইখন গেটখন মেইন গেটখন এনেকৈ সোমাই যাম ভিতৰলৈ মানে যিমান মানুহ হৈছে আজি কাট দেৰি কাই নেই মানে একো ঠিক নাই এইফালে ৰামায়ণ এইফালে মহাভাৰত আৰু এইফালে এইটো এনেদৰে সেলফি স্পট বনাই দিছে এইফালেও বিক্ৰম লেণ্ডাৰ এইবাৰ মানে সব ফালে বিক্ৰম লেণ্ডাৰ এইবাৰ এই গুৱাহাটীত সোমাই আহো সিদিনা মানে লাইট চাইট নাছিল না আজি পুৰা লাইট চাইট দি দিছে কংখৰ কাৰাগাৰ কংখৰ কাৰাগাৰ এনে আছিল আৰু এই গুৱাহাটী দি ওলাই আহি এইফালে আছে গোবৰ্ধন পৰ্বত কৃষ্ণ কিমান দিন ৰাখিছিলে দাঙি গোবৰ্ধন পৰ্বত 7 দিন না হোলিত মানে এটা কাৰণত আৰু আহি বেছি ভাল লাগে যায় কিয় মানে কিবা থিয়া দিলি হ'ল থিয়া দিয়াৰ পিছত মানে বাকী আৰু খোজ কাঢ়ি যাব লাগে আৰু ঠেলে মানে অট'মেটিক লৈ যাই থাকব এইফালে ভাৰত মানে তাৰ মূৰ্তিটো বনাই দিছে ধুনীয়া কৰি এইফালে আছে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা এই বিষ্ণুপ্ৰসাদ ৰাভা মূৰ্তিবিলাক পুৰা ধুনীয়াকৈ বনাই দিছে ফটো যেনেকুৱা ঠিক তেনেকুৱা একে প্ৰত্যেকবাৰে মানে কিবা এটা বেলেগ মানে এটা বনাই থাকো এবাৰ ওম বনাইছে এইটো ঘূৰি আছে মন্দিৰটো চাওক মানে লাইটেদি কিবা এটা বেলেগ বনাই দিয়ে প্ৰত্যেকবাৰে এই ওপৰতো লাইট একদম মাজতো লাইট মানে বেলেগ কালাৰৰ লাইট মানে কি কম আৰু মন্দিৰটোৰ তলতে এইফালে বনাই দিছে এখন বৃন্দাবন বনাই দিছে ধুনীয়া কৰি এইফালে ফটো চটো কিবা কিবি উঠি আছে আৰু আমি আৰু কি উঠিম ফটো ৰাতি কলা হৈছে মানে আৰু এই যে মহাদেৱটো দেখিছে এইটো মানে বহি থকা চাৱাৰ কাৰণে ইমান ভিৰ নহয় ইয়াত মানে অলপ পিছত গান দি দিব নাচে আৰু মানে নাচি থাকে মহাদেৱটো চাওক মানে মন্দিৰটো হাউলিৰ মন্দিৰটো যেনেকুৱা মানে এইটো সেই পিছৰ ফালৰ বিল্ডিংটো মানে এইটো যেনেকুৱা মন্দিৰটো এইটো তেনেকুৱা বনাই দিছে লাইট চাইট দি হনুমান বজৰংগ বুলি বনাই দিছে এইফালে সোমাই আহিলোঁ এইবাৰ মানে এক্সপ'টো অলপ চাই যাওক কি আছে চাই লওঁ
এই অজয় মানে য'তে ত'তে তুই কি চাকনা বুলি ভাবছা নেকি অজয় হা নাই ইয়াক মানে কি কম আৰু দেখাত কিন্তু অমলে অমলে তুলিছা আৰে অমলে অমলে থ বুলি তো গোটেই সেই দিব নেকি এইটো চাওক কি দিল্লী কা দম বিৰিয়ানী লগো কো চুটিয়া বনা ৰহা হে লোক এইটো স্মোকটো লৈ লৈ ৰ খাই চাওক একো নাই একো নাই কাম নাই একো নাই কি হ'ল এইটো শেষ হ'ল নেকি এইটো মানে কি আছে এইটো বিস্কুট এটা আছে এতিয়া কিবা এটা কেমিকেল ঢালি দিছে কি এইটো নাইট্ৰজেন টাইপৰ নেকি কিবা অলপ পিছত ভঙাটো নাই সেই আৰু বাকী মালটো অলপ ঠাণ্ডা আছে এইটো পানী চানী খাব ভাল আৰু এইটো মানে মন্দিৰ বনাই দিছে ধুনীয়া কৰি গাঁৱৰ ঘৰৰ আৰু এইফালে ওপৰ ফালে মানে কোমোৰা চোমোৰাবিলাক লাগি আছে মানে গাঁৱৰ ঘৰ আৰু এইফালে চবখিনি গাঁৱৰে বনাইছে ঘৰটো আৰু এইফালে আছে এই ঢেঁকীবিলাক বনাই দিছে ভঁৰাল বনাইছে মানে গাঁৱৰ ঘৰটো যেনেকুৱা আৰু নৰ্মেলি ঠিক তেনেকুৱা ঠিক বনাই দিছে চবখিনি আৰু লেম্প আজিকালিতো নোহোৱা হৈ গৈছে লেম্প চব চাৰ্জিঙে হৈছে আজিকালি এইফালে লেম্পটোও আছে গ্ৰন্থমেলত আহি গ'লে এইফালে গোটেই মেধা কিতাপ আছে ইণ্টাৰভিউৰ কাৰণে লগা প্ৰায় কিতাপখিনি আছে ইয়াতে চবখিনি চাটটো খাই লওঁ পাপৰি চাট কেনে লাগছে অজয় খাই হাউলি লটাৰী এই কাউণ্টাৰত টিকট নাই এইফালৰ লটাৰীৰ টিকট নাই এইফালেও নাই আমাৰ কাউণ্টাৰত কুপন শেষ ৰেঞ্জ ৰভাৰ মানে প্ৰথম কাৰোবাৰ ভাগ্যত আছে টিকটটো নাপালে চাৰিয়ে যাব লাগিল আৰু এনে চাবা গেলেনো কি এই ৰাতি 12টা বাজি গ'ল আৰু মানুহৰ ভিৰ চাওক কিমান আৰু চাওক আৰু এইফালে চাওক 25 টকাতে BMW মানে হাউলি লটাৰী কিবা এটা বেলেগ লেভেলত চলি আছে মানে হাউলিত আধা মানুহ কিজানি লটাৰী টিকট কেইটাৰ কাৰণে আহে কি কোৱা যায় মেইন টাৰ্গেট সেইটোৱে মানে এইফালে কেটিএম এইফালে গ'লে হাৰ্লি ডেভিডছন এইফালে বোলে BMW এইফালে বোলে ৰেঞ্জ ৰভাৰ 25 টকাতে ইমান দামী দামী প্ৰাইচ দিয়ে কিংকে দিয়ে বাকী ৰাস চালোঁ দিয়ক গাইছ 2 দিনে চালোঁ হাউলিত আৰু প্ৰথম দিনটো দিনতে চালোঁ আজি অলপ ৰাতি চালোঁ চাই মজা লাগিল কিন্তু চবতছে ভাল লাগিল অজাৰ মোটা লাগছিল ই ক'ত মুটি আহিছে সেই সৰু চলিকেইটা আহিছে যাইপ এই পানী থকা সেইটো ঘৰৰ পিছৰ ফালে সেই যাই পুৰা বহে থৈ আহিছে ইয়াক যদি ইয়াক কেমেৰাত কিবাকে দেখা পাল হয় না ইয়াক ফালি লৈ আজি তো এয়ে ক'লো লাগলা হয় ভূঞা ফালি লৈ ইয়াক আজি আৰু লগত মই ইফালে যাই মানে ৰখি কিবা কিবি বকি এনেও আছিলোঁ আৰু মানুহে আছে মোক চাই গমেই নাপাল ই যে ইফালে পানী দি আছে বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব